চলাম মই ঐ তই গাড়ী চলাব নাজান তই নেজান এয়া চাও ই মোৰ গাড়ীতে ই খুন্দা মাৰিছে ইয়াত আকৌ কি হৈছে ওচৰৰ পৰা চাই সংগ্ৰহ প্লিজ দাদা মোক এৰি দিয়ক মই আপোনাৰ বাইকৰ খৰচ সকলো দি দিম কি হ'ল কি কৈছ তই জানো এখন বাইকৰ দাম কিমান কেতিয়াবা চুই পাইছ তই হেৰা তোমালোকৰ কি হৈছে হে চাওকচোন খুৰা এও আহি মোৰ গাড়ীত খুন্দা মাৰিছে আৰু এতিয়া তেওঁৱে মোক এনে ব্যৱহাৰ কৰিছে তই বক্কে তহঁতৰ অকাত এয়াই যোনে টমটমখনক গাড়ী বুলি ভাবে আৰু সি কি কয় সি বোলে মোৰ বাইকৰ খৰচ দিব ৰ'বাচোন তুমিয়ে নহয়নে সিদিনাখন মোক টাউনৰ পৰা যে লৈ আহিছিলা তুমি যে কৈছিলা কি ক'ব খুৰা কপালৰে লিখন বুলি ধৰিলোঁ আৰু পিছে তোমাৰ দেউতাৰে কি কৰে অঁ মোৰ দেউতাও এজন চৰকাৰী চাকৰিয়ালে আছিল কিন্তু থাকিলেনো হ'ব কি মোৰ মন আছিল এজন ফটোগ্ৰাফাৰ হোৱাৰ কিন্তু আজিলৈকে দেউতাৰ চকুত চকুত হৈ এষাৰ কথা ক'বও সাহস নাই তাৰপিছত কি হ'ল তাৰপিছতনো হ'ব কি দেউতাৰ মতে পঢ়িলোঁ শুনিলোঁ কিন্তু বহুত চেষ্টা কৰিও চাকৰি এটা ল'ব নোৱাৰিলোঁ তাৰপিছত দেউতা ঢুকাই থাকিল আৰু ঘৰৰ গোটেই বোজা মোৰ ওপৰতে পৰিল আৰু এনেকৈ আৰু আজি ভাইটি তোমাক কথা এটা কওঁ শুনাচোন টমটমখন চলালে বুলিয়ে তেওঁলোকৰ সন্মান মাটিৰ লগত মিলাবলৈ চেষ্টা নকৰিবা আচলতে তেওঁ এজন সম্ভ্ৰান্ত ঘৰৰে ল'ৰা হয় গম পাইছা ঐ তোক চাই ল'ম মই খুৰা আজি আপুনি নথকা হৈ হয়তো মোৰ লগত বহুত ডাঙৰ কিবা হৈ গ'লগৈ কাৰণ এওঁলোকৰ চকুততো আমি বহুত সৰু মানুহ